গাইছ মই ওলাই দিওঁ আকৌ আহিম যদি যাওঁতে এফালে যদি ঘূৰি যাওঁ আকৌ খাই যাম ভাতকেইটা বৰ ভাল এনেকুৱা নহয় হেৰি পেকেটত নাই কেইটকীয়া এইকণ কি জেগা দাদা পাপৰ ভাত নেমু তিয়ঁহ পিঁয়াজ আৰু এইটো চাটনি আৰু এইটো মটৰ আলু চয়াবিন এনেকৈ কিবা কিবি এইটো এটা ভাজি ৰাস্তাৰ যে এই ভিউটো যে এইটো দেখিছে আপুনি ক্ৰাউডটো চাইডে চাইডে গছ আৰু গুড মৰ্ণিং S26 ৰাইডাৰ ফেমিলি কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই চ' স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি কি ব্লগ হ'বলৈ গৈ আছে আপোনালোকে চবেই জানেই বহুত দিনৰ পৰা যিটো নেকি প্ৰিপেৰেশ্যন কৰি আছিলোঁ আজি ফাইনেলি সেই দিনটো আহি পাই গ'লহি আৰু এতিয়া বৰ্তমান শুই উঠি গা পা ধুই আহি গ'লোঁ আহি পেলাই এতিয়া আপোনাৰ ঢেৰ কাম আছে মই দেখুৱাই আছোঁ কি কাম আছে কাৰণ যিহেতু আজিৰ পৰা অসম ৰাইড হ'ব তো তাৰ কাৰণে গোটেই প্ৰিপেৰেশ্যন ৰেডি হৈ গ'ল কালি তো এতিয়া বৰ্তমান মই নাস্তা চাস্তা কৰি লওঁ কৰি পেলাই কাপোৰ চাপোৰ পিন্ধি একদম পূৰা ৰেডি হৈ লওঁ চ' গিভ মি 5 মিনিটছ মই ৰেডি হৈ লওঁ তো তাৰপিছত লগ পাই আছোঁ আপোনালোকক সকলোখিনি মই দেখুৱাই আছোঁ আৰু ক'ৰ পৰা ক'লৈ ৰাইড হ'ব দেখুৱাই যাম মই আপোনালোকক তো গাইজ ময়ো ওলাই হৈ গ'ল এতিয়া চ' ব'লক হে বা ভাই দিয়া সেই হেলমেটটো দিয়া একদম উইচ কৰিবি আৰু ভিডিঅ' চিডিঅ' চাবি চলো পিন্ধাই দিব লাগিব তুমি এনেকৈ ক'ত হ'ব ধৰ দিয়া দিয়া জলদি দিয়া দেৰি হ'ল টকাৰ এইবিলাক চব টকাৰ বান্ধে দিয়া জলদি দিয়া পিন্ধাই দিব লাগিব থেংক ইউ দেই থেংক ইউ জেগা সৰু হ'ল আকৌ ন ডাঙৰ ফুলৰ গামোচা লৈ এইখন পিন্ধি লওঁ একেবাৰে ভিডিঅ' কৰিব যায় থেংক ইউ অ' মোৰ হেৰিটো নানিলা নহয় এই কি বুলি কয় বেয়া ৰাস্তা গাই চেপাইতে যোৱাটোহে ডাঙৰ কথা ঘৰৰ পৰা ওলাই আহিয়ে গাইছ এনেকুৱা বেয়া বেয়া ৰাস্তা পাইছোঁহি এইফালে বৰষুণ মাই গড ষ্টাৰ্টিঙতে এনেকুৱা হ'লে কেনেকুৱা হ'ব বাৰু গাইছ বাৰু যি নহওক চ' ফাইনেলি আমাৰ ড্ৰিম ৰাইডটো আজি কমপ্লিট হ'ব গৈ আছে অল আছাম ৰাইড চ' মই ষ্টাৰ্টিং কৰি দিলোঁ আৰু ভিডিঅ'বিলাক এপিছ'ড হিচাপত বনাম এপিছ'ড 1 2 3 4 এনেকৈ বনাম আজিৰ এপিছ'ডটো কিমান লম্বা বনাম চ' নৰ্মেল এটা বনাই দিম আজি আপোনালোকক কেনেকুৱা হিচাপত এপিছ'ড লাগে মতলব টাইমিং চাওক সময় কিমানখিনি দিব লাগে ত' সেইটো হিচাপত বনাম ত' বৰ্তমান মই ওলাই লওঁ তো মানে ৰাস্তা বহুত বেয়া গাইছ পুৰা মানে বনাই আছে যে ৰাস্তাটো যেনিত তেনিত টানি টানি লৈ গৈ আছে সেইটো কাৰণে মানে 2 মিনিটৰ কাম এটা আছে মই ইয়াত ৰখিম আৰু তাৰপিছত যাম আৰু লাহেকৈ
কি খবৰ মই অকণমান তিনিচুকীয়া চাইডে ঐ থাকা লগ পাই আছোঁ ন গৈ আহোঁ থেংক ইউ অঁ বাৰু তিনিচুকীয়া গোটেই অল অসম বেলেগ নাই মই ইয়াৰ পৰা অকলে সেইফালে আছে ইয়াৰ পৰা তিনিচুকীয়ালৈকে অকলে আহি যাব মানুহ বাৰু দিয়ক ঘূৰি আহোঁ ভালে ভালে ন গাইজ মানে 12-15 কিলোমিটাৰমান অহাৰ পিছত এতিয়া হাইৱে পাইছোঁহি আৰু মানে ৰাস্তাটো বহুত বেয়া আছিল য'ত নেকি অকণমান ভাঙা চিঙা কিবা কিবি থকাৰ বাবে মই তাত কেমেৰা অন কৰা নাই আৰু চ' গাইজ জয় আই অসম জয় জুবিন দা আৰু জুবিন দাক লগত লৈ আজি এটা ৰাইড ষ্টাৰ্ট কৰি আছোঁ চ' গাইজ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব আৰু যিমান পাৰে সিমান ছাপোৰ্ট কৰিব বিকজ মই এজন নিউ বিগিনাৰ আৰু আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব চ' আজি ফাইনেলি আপোনালোকৰ ৰাইডটো হ'বলৈ গৈ আছে আজি হ'ব লখিমপুৰলৈকে চ' আজি লখিমপুৰত থকা যাব চ' আজি মোৰ মানে ফাৰ্ষ্ট ডে অসম ৰাইডৰ আৰু দেৰি হোৱাৰ বাবে মানে আজি প্ৰথম ডে বুলি বেছি দূৰলৈকে ৰাইডটো নাৰাখোঁ চ' আজি লখিমপুৰলৈকে ৰাইড কৰা হ'ব চ' বাকী কাইলৈ অকণমান লং হ'ব তো ব'লক এতিয়া ষ্টাৰ্ট কৰোঁ আৰু এইটো ৰাস্তাই অলপমান দূৰ গ'লে মই পাই যাম হাইৱে যিটো নেকি ডাইৰেক্ট আপোনালোকৰ লখিমপুৰলৈকে যাব পাৰিব সেইটো ৰাস্তাই দিয়ে আৰু এতিয়া আৰু এটা গাইজ আজি বিশ্ব পৰিৱেশ দিৱস আই হোপ কি আজি চবেই এজোপা গছ ৰুৱক চবৰ ঘৰতে আৰু যিমান পাৰে নাহৰ গছ ৰুব আৰু য'ত মানে চাহ দিয়া গছ য'ত নেকি আপোনালোকে বহি আধা ঘণ্টা এঘণ্টা ৰেষ্ট ল'ব পাৰিব এজোপা ভাল চাহ দিয়া গছ ৰুৱক মই কালিয়ে ৰুলোঁ বাৰু গাইজ আজি বিকজ মোৰ সময় নহ'লে আজি সেইটো কাৰণে মই কালিয়ে ধুলোঁ গছ ৰুলোঁ তাৰপিছত এজোপা নহয় দুজোপা ৰুলোঁ গছ আৰু আজি ৰাতিপুৱাৰ পৰাতো মই সময় নাপালে গাইজ শুই উঠা দেৰি আৰু ৰাতিটো বৰষুণ দিয়াৰ বাবে যিহেতু কাৰেণ্ট নাছিলে চ' মানে বস্তুবিলাক চাৰ্জ নাছিলে মোবাইল দুটা কেমেৰা এটা চ' এইখিনি চাৰ্জ নথকাৰ কাৰণে মোৰ ৰাতিপুৱা অকণমান দেৰি হৈ গ'ল চ' ফাইনেলি এতিয়া ওলাই আহিছোঁ যিহেতু চ' ব'লক মোৰ লগত আপোনালোকেও আহি থাকক চাই ভিডিঅ' বৰ্তমান বাজি গ'ল 11:10 আমি চাওঁ আজি আমাৰ ৰাইডটো কিমান সোনকালে আমি কমপ্লিট কৰিব পাৰোঁ আৰু যদি সোনকালে কমপ্লিট হৈ যায় ত' আমি অলপমান লখিমপুৰ ঘূৰিম যদি সোনকালে পাওঁগৈ আৰু যদি দেৰি হয় ত' নেক্সট ব্লগত গ'লে আমি লগ পাম তাত টাউনখন পাৰিলে আপোনালোকৰ পচন্দ টাউন বুলি নহয় যিটো দেখুৱাম আৰু ত' গাইজ আপোনালোকে ফুল ছাপোৰ্ট দেখুৱাওক ফুল জোচ দেখুৱাওক জয় জুবিন দা তো যিমান আপোনালোকে মোক ছাপোৰ্ট কৰিব সিমান আপোনালোকক মই নতুন অসম ৰাইডৰ ভিডিঅ' আগবঢ়াই দিম চ' চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আপোনালোকৰ এটা ভাল মন্তব্যৰে মোক এটা কমেণ্ট দিব য'ত নেকি মোৰ ভিডিঅ' বনাবৰ কাৰণে মটিভেশ্যন পাওঁ চ' লেটছ গ' তো গাইজ এইটোৱে হয় হাইৱে যিটো নেকি আপোনালোকে লখিমপুৰ ডাইৰেক্ট ওলাবগৈ পাৰিব চ' ব'লক এতিয়া যিহেতু ডাঙৰ ৰাস্তা তো বহুত ডাঙৰ ৰাস্তা আৰু 4-ৱে হয় 4-ৱে হ'লে মানে এটা কথা ভাল আৰু বিন্দাছ যাব পাৰিম তো গাইজ ইয়াত ফিউলটো পূৰা ভৰাই লওঁ আৰু মানে কি
ফিলটো ফুল কৰি লওঁ ইয়াতে। চ' ফিল কৰি লৈ পেলাই আমি একদম ডাইৰেক্টলি গুচি যাব পাৰিম। চ' ইয়াতে ফিলৰ ৰেট কিমান নাজানো, চাই লওঁ। পেট্ৰল আছে? ফুল কৰি দিয়ক। 500 টকা লাগিছিলে, ফটোটো ল'লে ফুল কৰি দিবা। মানে ফটো নল'লোঁ, তেল ল'লোঁ কেইজনত, মালিকক ফটো লাগে। ভাল মানে দাম নিদিওঁ। কিমান 111 টকা নেকি? কি কয়? 250 দিলে পাৰোঁ। बिल देने के बिल वाला आ गया तो अंदर से नमक वाले हां बोला আৰু যাব না মোৰ এখন আমি 100 টকা ভৰাই দিছো অনলাইন অঁ তো গাইজ মানে পুৰা টেংকিটো ফুল কৰাই লৈছোঁ যাতে একো প্ৰব্লেম নহওক আকৌ ৰাস্তাত। চ' কিছুমান জেগাত তেল কম দাম, কিছুমান জেগাত বেছি। চ' আমাৰ ইয়াত 111 টকা আৰু 7-8 লিটাৰমান কিবা এটা সোমাল। চ' ফাইনেলি এতিয়া বসন্তীৰ পূৰা ফুলকৈ ভাত খুৱাই দিছোঁ, মানে একদম পেট ফুল কৰি দিছোঁ। আৰু বসন্তীয়ে মোক এতিয়া ক'লৈকে লৈ যায় চাব লাগিব। চ' আৰু ময়ো পেট পূজা কৰিব লাগিব ৰাস্তাত যদি ৰখোঁ। চ' কিবা কিবি খাব লাগিব আৰু কণ্টিনিউ চলাব নোৱাৰোঁ গাইজ। চ' বসন্তীকো ৰেষ্ট দিব লাগিব আৰু ময়ো ৰেষ্ট ল'ব লাগিব। চ' এতিয়া আমি পাৰ হ'লোঁ চতিয়া। চ' চতিয়াৰ পৰা চাৰিআলিৰ পৰা গহপুৰ পৰা লখিমপুৰ, মানে মেক্সিমাম গাইজ 160 কিলোমিটাৰ প্লাছ আছে। চ' 160 কিলোমিটাৰ মই কভাৰ কৰিম অকল 3 আৱাৰ্ছ। ট্ৰাই কৰিম মানে যে মই 3 আৱাৰ্ছত কমপ্লিট কৰিবলৈ। চ' লেটছ গ'। তো আপোনালোকেও ব্ৰেকফাষ্ট কৰি লওক গাইজ। ব্ৰেকফাষ্ট কৰি হ'লেই চাগে এতিয়া টাইম হৈ গ'ল 12টা। চ' লাঞ্চ কৰা টাইমে হৈ যাব এতিয়া আৰু আধা 1 ঘণ্টাত সময়ত। চ' মই অকণমান টানি দিওঁ য'ত নেকি মোৰ এইফালে ৰাস্তাটো কভাৰ হৈ যাব। চ' আজি ট্ৰাফিক ইমান নাই বাৰু। তো মানে বতাহটো উল্টাকৈ মাৰি আছে য'ত নেকি মানে শ্ল' কৰি দিয়ে গাড়ীখন। চ' লেটছ গ' গাইজ। কেনেকুৱা লাগিছে? হোপ কি আপোনালোকক ভাল লাগিছে। মই অকলে চ'ল' ৰাইড কৰি আছোঁ, তাকো অসম। তো গাইজ ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি 3.5, ধেমাজি 2.7, ইটানগৰ 27। চ' গাইজ মই পাওঁ হৈ গ'লোহি, মতলব পাই গ'লোহি চাৰিআলি। চ' বিশ্বনাথ চাৰিআলি। তো ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি 3 কিলোমিটাৰ ডিষ্টেঞ্চ। আৰু গাইজ মই টাউনেদি নাযাওঁ, মই আপোনাৰ ডাইৰেক্ট এইফালে হাইৱেদি গুচি যাম। ত' মানে গহপুৰ হৈ। তো মানে তেতিয়া সোমাব নালাগে আৰু হেৰিত এইফালে টাউনত সোমালে মানে গাইজ সেই মজাটো নাপায়। মানে এই ৰাস্তাৰ যিটো মজা টাউনত সেই মজাটো নাপায়। তো সেইটো কাৰণে গাইজ মই টাউনেদি নাযাওঁ, এইফালেদি যাওঁ। তো গাইজ ৰোডটো হৈছে এইটোৱে, এইফালেদি যায় আই থিংক এইফালেদি যায় চাৰিআলি আৰু মই এইফালেদি যাম ষ্ট্ৰেইট। তো এইফালেদি গ'লে মোৰ সুবিধা হ'ব, অকণমান লং হ'ব, বাট মই এইফালেদিয়ে যাম। কাৰণ গাইজ আমাৰ ডেষ্টিনেশ্যনৰ মজা যিটো সেইটো নালাগে, বাট এই ৰাস্তাৰ যিটো মজা ন গাইজ কি ক'ম আৰু। এই ৰাস্তাৰ মজাটোৰ কাৰণে মানে মন যায় ৰাইড কৰিবলৈ। ত' এই ইমান ধুনীয়া এটা ৰাস্তাৰ মজা এৰি আপুনি এই টাউনত মাজত ক'ৰবাত সোমাই কিবা মজা আছে জানো গাইজ? একো মজা নাই। চ' সেইটো কাৰণে গাইজ ৰাইড কৰিলে সদায় লং ৰুট ল'ব আৰু মানে য'ত নেকি টাউন কম, কিবা কিবি ট্ৰাফিক কম, এনেকুৱা ৰোড হ'লে মানে ভাল লাগে ৰাইড কৰি। চ' মই ডেফিনেটলি মই সেইটোৱে চইচ কৰিম যিটো নেকি আপোনালোকে ভাল পাব ৰাইড কৰি। একেবাৰে বিন্দাছ একদম মজা ৰোড, প্লাছ কোনো ট্ৰাফিক নাই। টাউনত সোমাব আপোনাৰ আধা ঘণ্টা 1 ঘণ্টা ট্ৰাফিক ইফালে সিফালে কৰোঁতে গুচি যাব। তো এনেকুৱা
লং ৱে হ'ব পাৰে, আধা ঘণ্টা বেছি লাগিব, বাট এনজয় কৰিব পাৰিব। ৰোডটো যিটো ৰোড এনজয়মেণ্ট সেই বস্তুটো দৰকাৰ, সেইটো কাৰণে মই এইফালে ল'লোঁ। চ' লেটছ গ'। ইয়াৰ পৰা আমাৰ গহপুৰ কিমান সময় লাগিব আই ড'ন্ট ন' একজেক্টলি। চ' আমি এতিয়া গৈ থাকিম। লেটছ গ' বসন্তী, লেটছ গ' গাইজ। মই বহুত এক্সাইটমেণ্ট আজি, কচম মানে মই ইমানে এক্সাইটমেণ্ট আজি, মই ক'বলৈ মোৰ ৰাস্তা নাই আৰু। কথা পাতি আহি থাকোঁতে স্পীড ব্ৰেকাৰ নেদেখিলোঁ গাইজ, পাৰ হৈ গৈছে। এবাৰ যি নহওক, बसंती आज तक मेरा साथ है, साथ रहेंगे, वो एक अलग बात है। बसंती ने मुझे आज तक धोखा नहीं दिया। आई लव यू बसंती, आई लव यू। लेट्स गो गाइज। बहुत লম্বা ৰাস্তা অকলশৰে সফৰ কৰি আমি আপোনালোকৰ লগত কথা পাতি গৈ থাকিম। চ' গাইজ, আপোনালোকে মোক এটা কথা কওক যে কোনে ভাবিহে থাকা যে মই ৰাইডত যাম, আমুকত যাম, তামুকত যাম, সময় নহয়, এইটো নহয়। চ' গাইজ, মই এটা কথা কওঁ, সেই ভাবি থকাখিনি কৰিব লাগে মানে। কাৰণ চাওক গাইজ, এই টকা পইচা সময় এইবিলাক বস্তু ষ্টেবল নহয়। দাদা আইচক্ৰীম আছে? কি আইচক্ৰীম? এনেকুৱা নহয়, হেৰি পেকেটত নাই? কেইটকীয়া? এইখন কি জেগা দাদা? গহপুৰ। অ'কে গাইজ, এইটো এটা গহপুৰৰ ৰাস্তা, এইটো চিধাটো, এইটো বলেৰোখিনি গৈ আছে যে এইটো গহপুৰ যায়, আৰু এইফালে এইটো তেনেকৈ দিছে, এইটো ইটানগৰ যায়, আৰু এইটো চিধা ৰাস্তা লখিমপুৰলৈ যায়। আৰু মই ৰখি আছোঁ গছ এজোপাৰ তলত, মানে বহুত গৰম আৰু ৰ'দ দেখিছে, পূৰা ৰ'দ। চ' মই ইয়াত ৰখি দিছোঁ মানে এটা কাৰণে, অকণমান ৰখিলোঁ। তাৰপিছত দাদা পৰা আইচক্ৰীম খালোঁ, দাদা আইচক্ৰীম এটা খোৱালে ভাল। তাৰপিছত আইচক্ৰীম এটা খাই বৈ এতিয়া আমি ওলাই দিম। চ' অলপমান ৰেষ্ট কৰি লৈছোঁ, আৰু বাসন্তীকো অকণমান ৰেষ্ট দিছোঁ। ত' বাসন্তী পূৰা গৰম হৈ গৈছে, চ' তাক অকণমান ৰখাই লৈছোঁ। আৰু এতিয়া ইয়াৰ পৰা প্ৰায় 90 কিলোমিটাৰ আৰু লখিমপুৰ চাগে মই জনামতে, আৰু 90 কিলোমিটাৰ গ'লেহে আমি পামগৈ। চ' ব'লক, ময়ো 10 মিনিটমান ৰেষ্ট কৰি লওঁ ইয়াতে, তাৰপিছত লগ পাই আছোঁ ৰাস্তাত। গাইজ, এইখন গোবিন্দ হোটেল। চ' লখিমপুৰ যদি আপোনালোকে কোনোবা আহে, চ' ইয়াতে খানা পিনা খাব পাৰিব। খুৰীয়ে ভালদৰে বনায়, আৰু মাছ মাংস চব পাব যে ইয়াতে, গাহৰি চাহৰি চব। আৰু মই ইয়াতে ৰখিছোঁ এতিয়া। চ' খুৰীক ভাত দিব কৈছোঁ, ভাত দিব এতিয়া, মাংস ভাত খাম। চ' ফাইনেলি বহুত দেৰি হ'ল, এতিয়া 3টা বাজি গ'ল, আৰু মই ক'তো ৰখা নাই গাইজ, সেই তাতে ৰখা। চ' এতিয়া ইয়াতে ৰখিছোঁ আৰু খানাটো খাই লওঁ, খানাটো খাই পেলাই লগ পাই আছোঁ গাইজ। খানাত লৈ লৈছোঁ পাপৰ, ভাত, নেমু, তিয়ঁহ, পিঁয়াজ, আৰু এইটো চাটনি, আৰু এইটো মটৰ, আলু, চয়াবিন, এনেকৈ কিবা কিবি। এইটো এটা ভাজি, আৰু এইটো এটা দালি। খুলি দিয়ক। তাৰপিছত এজনে আমাৰ খুৰী, ইয়ালৈ আহিলে আপোনালোকে ইয়াতে ভাত চাত খাব, আৰু ধুনীয়া হোটেল। এইটো মাংস চব ইয়াতে পায়, আৰু মই এতিয়া বৰ্তমান ভাতটো খাই লওঁ, ভাত খাই পেলাই লগ পাই আছোঁ। তো
অ'কে গাইজ, মোৰ খাই বৈ হৈ গ'ল আৰু এতিয়া মই ওলাই দিওঁ। আৰু আমাৰ খুৰীয়ে কিন্তু বহুত ধুনীয়া ভাত খোৱালে দেই। খুৰী, আৰু মোৰ ৰাইজ আহিলে খুৱাব ভাত দেই, কোনোবা যদি আহে তো অকণমান কমাই মেলি খুৱাব আৰু ভাত। চ' গাইজ মই ওলাই দিওঁ, আকৌ আহিম যদি যাওঁতে এইফালে যদি ঘূৰি যাওঁ আকৌ খাই যাম। ভাতকেইটা বৰ ভাল লাগিলে খাই। চ' লেটছ গ' গাইজ, আমি যাওঁ। এইখনে আছিলে ধাবাখন। গাইজ ৰাস্তাৰ অইন নালাগে, গম পায়নে গাইজ? ৰাস্তাৰ যে এই ভিউটো যে এইটো দেখিছে আপুনি, ক্ৰাউডটো, চাইডে চাইডে গছ আৰু এনেকুৱা এটা মানে ৱে য'ত আপোনালোকে এই ক্ৰাউডটো পাইছে বা এনেকুৱা এটা ধুনীয়া সৌন্দৰ্য দেখিবলৈ পাইছে। এই ফিল্ডটো ৰাইডত বেছি ইম্পৰ্টেণ্ট। মানে ডেষ্টিনেশ্যন কি আপুনি পাই যাব ধৰক যেনেকৈ হ'লেও। চ' এই ফিল্ডটো কিনাৰে কিনাৰে গছ ফুল কিবা কিবি, মানে এই বস্তুটো য'তে ত'তে নাপায় মানে। চ' ময়ে পোৱা নাই, প্ৰায় জেগাত পোৱা নাই, বাট এই কিছুমান জেগাত ইমান ধুনীয়া ধুনীয়া লাগে দেখিবলৈ। ত' ৰাস্তাৰ সৌন্দৰ্যটো মানে তাত। চ' এটা কাহাৱত আছে মানে, কিন্তু মই নাজানো কাহাৱতটো জমনি আকৌ যি নহওক। এনেকৈ আহি আমি লখিমপুৰে পামহি কিজানি around 5 to 10 minutes I think. চ' হয় নে নহয় নাজানো, হয়তো বেছিও লাগিব পাৰে, কাৰণ একজেক্টলি মই এনেকৈ বাইক লৈ আহি পোৱা নাই। তো সেইটো কাৰণে ইমান এটা হেৰি নাই। গাইজ এয়া আহি পাই চাহ, পিঠা, বিস্কুট আৰু মোৰ লগত বহি গৈছে আমাৰ বাইদেউ খাবলৈ, আৰু এজন মোৰ লগৰ আমাৰ তাৰে। তাৰপিছত এইজন মই, আৰু এতিয়া বৰ্তমান চাহ তাহ খাই মানে ফ্ৰী হৈ ৰিলেক্স হৈ লৈছোঁ আহি পাই। মুখ চুখ ধুই তাৰপিছত চাহ দিছে, চাহটো খাই লওঁ। তাৰপিছত এতিয়া লগৰটো অকণ চেণ্টাৰলৈ গৈছে, সি আহক। তাৰপিছত আমি গাঁওখন দেখুৱাই আছোঁ। তাৰপিছত ওলাই যাম চাগে আবেলি মানে এপাক, সন্ধিয়াকৈ আৰু আবেলিটো হ'লেই আৰু নহ'লে আবেলি বুলি কৈ আকৌ আবেলি হ'বলৈ বাকী আছে নে? এতিয়া 5টামান বাজিল ন? অ'কে গাইজ, তো চাহ তাহ খাই লওঁ অকণমান, তাৰপিছত এহেঁতৰ লগত কথা বতৰা পাতি লওঁ। চ' আপোনালোকৰ লগত যদি ঘূৰিবলৈ যাওঁ তেতিয়াহ'লে নিশ্চয় দেখাম। চ' ইয়ালৈকে আপোনালোকে চাই লওক, তেতিয়ালৈকে মই চাহখন খাই লওঁ। বাগানো আছে নহয় ন? এইটো কি মাল এইটো? আচ্ছা ঠিক আছে, এইটো খাই ভাল লাগে বোলে। বালিয়া গাইজ, সন্ধিয়া হৈ গ'ল আৰু এতিয়া মই আহিছোঁ লখিমপুৰৰ দহিং ডেইলি বজাৰ। আৰু ইয়াত চব্জি তব্জি পায়, চব্জি। আৰু সেই দুটা মোৰ লগৰ। তো মই আজি ৰঙা টি চাৰ্ট যে পিন্ধি আছোঁ সিহঁতৰ ঘৰত থাকিম। আৰু এইখনেই বজাৰ। হেৰি কৰ, আলু বাছ পিংকু, ধুনীয়া। আমি বজাৰ কৰিব আহিছোঁ। মই আকৌ বাচন গাইছে ৰাতিৰ ফাইনেলি খানা। এজন টোপনিয়াই উঠিছে। এইটো তিল আৰু গাহৰি ভাত, এইটো কি চাটনি? অকল তিলৰ চাটনি। এইটো ফ্ৰাই মাছ, নেমু, চালাড, এইটো তিতা কেৰেলা ভাজি, আৰু একেই চবৰে। আৰু এজন মানুহ আহিবলৈ বাকী আছে, আমাৰ ৰান্ধনীয়ে, আমাৰ বোৱাৰী, আৰু এজন ৰান্ধনী, এজনেই মোৰ লগৰটো গাহৰি ৰান্ধনী মেইন, আৰু এজন মই। এতিয়া ফিলহাল খাই লওঁ। বেয়া নাপায়, ভাত চাত খাইছোঁ। আৰু বৰ্তমান এতিয়া খানাখিনি ঠাণ্ডা হৈ যাব, আমি দি লওঁ। তো গাইজ মোৰো ভাত খাই হৈ গ'ল এতিয়া, আৰু ভাত পানী খাই বৈ এতিয়া অকণমান ৰাস্তাত খোজকাঢ়িব আহিছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। চ' আপোনালোকে ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ইয়ালৈকে চাইছে। কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। চ' লগ পাম কাইলৈ এটা নতুন এপিছ'ডত। চ' আজিৰটো কেনেকুৱা পালে সকলোৱে জনাবলৈ নাপাহৰিব। টিল দেন টাটা, গুড নাইট।